নমস্কাৰ ইনফৰমেশ্যন সম্পৰ্কীয় আন এটি ভিডিঅ' লৈ মই ধ্ৰুৱজ্যোতি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখাবলৈ গৈছোঁ আপোনালোকে নিজৰ মোবাইলতে ঘৰতে বহি কিদৰে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ কাৰণে আবেদন কৰিব। ইয়াৰ বাবে আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰলৈ যাব লাগিব আৰু আপুনি ইয়াত চাৰ্চ বাৰত চাৰ্চ কৰিব লাগিব cmaaassam.gov.in। দেখিছে ওপৰত আহিছে চিফ মিনিষ্টাৰ। ইয়াৰ পিছত আপোনালোকৰ অফিচিয়েল পেজটো খোল খাইছে আৰু আপুনি যদি পোনপ্ৰথমবাৰৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে, ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰিছে, তেতিয়াহ'লে আপুনি ইয়াত চাইন আপ কৰিব লাগিব। চাইন আপ কৰিবলৈ হ'লে আপুনি চাইন আপত ক্লিক কৰিব লাগিব আৰু ইয়াত আপোনাৰ তলত দেখিছে এপ্লিকেণ্ট নেম, ইয়াত আপোনাৰ নিজৰ নামটো ইয়াত আপুনি লিখিব লাগিব। ইয়াৰ পিছত দেখিলে আপোনাৰ এপ্লিকেণ্ট ইমেইল, ইয়াত যদি আপোনাৰ ইমেইল আছে তেতিয়াহ'লে দিব, নহ'লে এইটো অপশ্যনেল হয়, নিদিলেও হ'ব। ইয়াত আপোনাৰ কণ্টেক্ট নম্বৰ দিব লাগিব, আপোনাৰ যিটো মোবাইল আপুনি ব্যৱহাৰ কৰি আছে, যিটো নম্বৰ ব্যৱহাৰ কৰি আছে এই নম্বৰটো আপুনি ইয়াত এণ্টাৰ কৰিব লাগিব। ইয়াতে আপুনি পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব, তলত এণ্টাৰ পাছৱৰ্ড, ইয়াত আপুনি 8টাতকৈ বেছি সংখ্যাৰ পাছৱৰ্ড আপুনি ইয়াত নিজে বনাব লাগিব আৰু এই সংখ্যাকেইটা আপুনি পাছৱৰ্ডটোত স্পেচিয়েল কেৰেক্টাৰ থাকিব লাগিব আৰু সংখ্যা থাকিব লাগিব, লগতে এলফাবেটো লাগিব। কনফাৰ্ম পাছৱৰ্ড, তলত আকৌ আপুনি যি পাছৱৰ্ড বনাইছে পাছৱৰ্ডকেইটা আপুনি ইয়াত কনফাৰ্ম কৰিব লাগিব। ইয়াৰ পিছত আপুনি যি কেপচা দেখিছে বাওঁফালে, এই কেপচাকেইটা আপুনি সোঁফালে এণ্টাৰ চিকিউৰিটি লিখা যে আছে তাত আপুনি ক্লিক কৰি এই কেপচাকেইটা আপুনি তাত বহুৱাই দিব। ইয়াৰ পিছতে আপুনি চেণ্ড OTP ইয়াত ক্লিক কৰি দিব। এতিয়া আপোনাৰ মোবাইললৈ OTP প্ৰেৰণ কৰিব আৰু আপুনি এণ্টাৰ OTPত আপোনাৰ মোবাইললৈ প্ৰেৰণ কৰা OTP কেইটা ইয়াত আপুনি এণ্টাৰ কৰিব লাগিব। এণ্টাৰ OTP ইয়াত আপুনি ক্লিক কৰক, ছাবমিট OTP ইয়াত ক্লিক কৰিব। ইয়াৰ পিছতে আপোনাৰ যি চাইন আপ হৈ যাব। ইয়াৰ পিছত আপুনি কি কৰিব লাগিব, ইয়াত আহিছে দেখিছে ৰেজিষ্ট্ৰেশ্যন ফৰ্ম ফৰ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ আছাম, এনেকৈ আপোনাৰ পেজটো খোল খাব আৰু আপুনি ইয়াত কি কৰিব লাগিব, তললৈ স্ক্ৰল ডাউন কৰি গৈ থাকিব লাগিব। দেখিছে ইয়াত ইনষ্ট্ৰাকশ্যন দিয়া আছে আপোনাৰ আৰু ইয়াত ফিজ লাগিব বা পে'মেণ্ট জেনেৰেল কেটেগৰীৰ কাৰণে 200 টকা আৰু OBC ST SC কেটেগৰীৰ কাৰণে 100 টকা আপুনি অনলাইন মাধ্যমৰ জৰিয়তে পে'মেণ্ট কৰিব লাগিব। ইয়াৰ ওপৰতে দেখিছে আপুনি ইনফৰমেশ্যন এবাউট এপ্লিকেণ্ট, ইয়াত এপ্লিকেণ্ট নেম, ফাদাৰ্ছ নেম, জেণ্ডাৰ, ছ'চিয়েল কেটেগৰী, ডেট অফ বাৰ্থ, পান নম্বৰ, এমপ্লয়মেণ্ট এক্সচেঞ্জ নম্বৰ, এইখিনি আপুনি এণ্টাৰ কৰিব লাগিব। ইয়াৰ পিছত তলত লিখা আছে BPL কেটেগৰী হয়নে নহয়, হ'লে য়েছ, নহ'লে ন'। তাৰপিছত আপুনি মেৰিটেল ষ্টেটাছ, বিবাহিত হ'লে বিবাহিত দিব, নহ'লে ইয়াত ছিংগল লিখিব, ছেক্টৰ লিখিব, ছাব ছেক্টৰ, টাইপ অফ ট্ৰেড, এনেকৈ আপুনি ইয়াত আপলোড এপ্লিকেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ, ইয়াত আপুনি ফটোটো আপোনাৰ পাছপোৰ্ট ফটো ইয়াত আপলোড দিব লাগিব। এড্ৰেছ লাইন 1, 2 এই দুটা আপুনি ফিল আপ কৰিব লাগিব। ষ্টেট ইয়াত আহিছে, ডিষ্ট্ৰিক্ট LAC আপোনাৰ বিধানসভা সমষ্টিৰ নাম, ক'ড ডিষ্ট্ৰিক্ট, পিনক'ড, আপুনি মোবাইল নম্বৰ, এই আটাইখিনি আপুনি ইয়াত এণ্টাৰ কৰিব লাগিব। ইয়াৰ পিছত আপুনি তলত where do you want to set up your business, ইয়াত আপুনি ডিষ্ট্ৰিক্টটো লিখিব লাগিব, ক'ত আপুনি ব্যৱসায় আপুনি কৰিব বিচাৰে। ইয়াৰ পিছত ডিগ্ৰী নেম আপোনাৰ কোৱালিফিকেশ্যন দিব লাগিব, ডিগ্ৰী নেম, নেম অফ কোৰ্চ, বৰ্ড, ইউনিভাৰ্চিটি, কলেজ, ডেট অফ পাছিং, পাৰ্চেণ্টেজ, ডিভিজন, বেংকৰ ডিটেইলছ আপুনি ইয়াত দিব লাগিব। ইয়াত ডিক্লেৰেশ্যন কৰিব লাগিব, আপুনি ডিক্লেৰেশ্যন ক্লিক কৰি আপুনি ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। ইয়াৰ পিছত আপুনি আপোনাৰ মোবাইলৰ জৰিয়তে যদি আপুনি জেনেৰেল কেটেগৰী 200 টকা আৰু যদি আপুনি ST SC OBC হয় 100 টকা আপুনি ইয়াত পে' কৰিব লাগিব। তাৰপিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হৈ যাব। ভিডিঅ'টো দেখুৱাই চোৱাৰ কাৰণে সকলোকে ধন্যবাদ।